গাইছ এতিয়া আমি আহি বাগান পাইছোঁ বাগান মানে চাহপাত মিলৰ মাজেদি আমি গৈ আছোঁ এতিয়া আৰু 1 কিলোমিটাৰৰ পিছতে আমি এইবাৰ মানাছ নেশ্যনেল পাৰ্ক গেটখন পাম তাৰপিছত আমি মথনগুৰিলৈ যাম পিকনিক প্লেচ দেখুৱাম চাই থাকক এইখন বাগানৰ নাম হৈছে ফাতেমা বাদ চাহ বাগান আৰু ফাতেমা বাদ চাহ বাগানৰ মাজেদি আমি এতিয়া মানাস অভয়াৰণ্যলৈ যাই আছোঁ গাইছ এতিয়া মই মানাস পাই গ'লো আৰু এতিয়া আমি মানাস গেট আহি পালোঁ নেশ্যনেল পাৰ্ক আৰু এতিয়া মথনগুৰিলৈ যাম আমি মানাস গেটৰ মাজেদি গৈ আছোঁ আমি এতিয়া পিকনিক প্লেচ যাই আছোঁ মানাস এইখন মানাস নদী এয়া চাওক কিমান সুন্দৰ পৰিৱেশ চাই লওক এইটো মানাস অভয়াৰণ্যৰ মথনগুৰিলৈ আহি থাকোঁতে এটা গড় দেখা পোৱা গৈছে চাওক এই এটা এশিঙীয়া গড় মানাস ৰাষ্ট্ৰীয় উদ্যানত মানাস চাই আছোঁ এয়া চাওক মানাসৰ গেটবিলাক চাওক দেখুৱাম মানাসখন ইয়াৰ তলত মানাস নদীটো তলত মানাস সোনকালো এতিয়া আমি অলপ ফটো উঠিম গাড়ীখনত ধুম অলপ মানে গাড়ীখন বহুত লেতেৰা হৈছেতো গাড়ীখন অলপ ধুই ল'ম এয়া নদীৰ মাজত এয়া মোৰ মামাৰ ভাইটি
এতিয়া আমি মানাছ গেট আহি পালোঁ নেশ্যনেল পাৰ্ক আৰু এতিয়া মথনগুৰিলৈ যাম আমি মানাছ গেটৰ মাজেৰে গৈ আছোঁ এয়া চাওক কিমান সুন্দৰ পৰিৱেশ চাই লওক এইটো মানাস অভয়াৰণ্যৰ মথনগুৰিলৈ আহি থাকোঁতে এটা গড় দেখা পোৱা গৈছে চাওক এই এটা এশিঙীয়া গড় মানাস ৰাষ্ট্ৰীয় উদ্যানত